নমস্কাৰ, মই আজি উপস্থিত আছোঁ যোৰহাট জিলাৰ বাহনী টি গাৰ্ডেনত। আৰু মই আপোনালোকক এতিয়া দেখুৱাবলৈ লৈছোঁ, মানে মই লগ কৰিবলৈ আহিছিলোঁ আপোনালোকৰ সকলোৱে মৰমৰ, সকলোৱে পৰিচিত ভূষণ দা। কাপটো থৈ দিছোঁ, চাহ খাই আছোঁ। ভূষণ দা চাহ খাই আছে, চাহ বাগিচা চাহপাততে চাহ খাই আছিলোঁ। আৰু সকলোকে নমস্কাৰ আৰু সুপ্ৰভাত জনাইছোঁ। কাৰণ ৰাতিপুৱা এতিয়া বেছি বজা নাই, 9টামান হ'ল চাগে ন? 9টামান বাজিল, অলপ বাজিছে বাৰু, যি কি নহওক। আৰু অভিজিত আহিছে ৰাতিপুৱা 7টা বজাতে আহিছিল, লগ কৰিব। বহুত বহুত ধন্যবাদ, ভাল লাগিলে তেওঁ আহিলে আৰু কথা পাতিলো আমি, ত' ভাল লাগিছে। আপুনি ইমান গুৱাহাটীৰ পৰা এতিয়া যোৰহাটলৈকে আহিছে, আমি ইয়াতে থাকোঁ, আপোনাক লগ নকৰিলে হ'ব জানো? নাই, নিশ্চয় সেইটোতো মৰম। কেনেকুৱা লাগিছে? বিৰাট বেছি ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আৰু এনেকুৱা চাহ বাগানৰ মাজত তাৰমানে মই তেনেকুৱা ৰাতি কটোৱা নাছিলো, বেলেগ হোটেল চোটেলত আছিলো, কিন্তু চাইডৰ ফালে চাহ বাগান মাজত এটা সুন্দৰ কটেজ বা হেৰিটেজ এটা সেই আছে ইয়াতে, নাগা চাং কিবা কিবি আছে। আৰু পিছত আহিম ইয়াতে, খুব বেছি ভাল লাগিছে। বাহনী চাহ বাগিচাৰ মাজত দা হলক নামৰ এখন ইয়াতে আছো, ত' বেছি ভাল লাগিছে, খুব বেছি। আৰু বাকী যোৰহাটৰ বেলেগ বেলেগ প্লেচতো যাব, নিশ্চয় যাব। গৈ আছে তাত, মই দিনৰ কাৰণে আহিছিলো। এতিয়া তাৰ মানে অমুকে কৈছে আমাৰ তাতে আহা, অমুকে কৈছে অমুকটো বস্তু দেখাব লাগিলে ভাল, যোৰহাটৰ ভাল বস্তু ঐতিহ্য, তেনেকুৱা কিবা কি বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া আপোনালোকে এতিয়া সকলোৱে হৃদয়ৰ মাজত স্থান পাইছে, নাই, সেইটো নহয় বাৰু, ৰাইজৰ আশীৰ্বাদ সদায় লাগিব। নিশ্চয় নিশ্চয় আশীৰ্বাদ আছে কাৰণে ইমান আগবাঢ়িব পাৰিছে। ঠিক আছে, আপোনালোকে আমি এতিয়া কথা এটা সুধো দেই, বেয়া নাপাব? নিশ্চয় নিশ্চয়। আমি আপোনালোকক দেখি ইনস্পায়াৰ হৈছো, ইউটিউব চেনেল নতুনকে খুলিছো, আৰু তেনেকে বহুতো আপোনালোকক দেখি কিনি খুলিছে। কিবা ক'ব নেকি আমাৰ নতুন বিলাকক? নতুন মানে ময়ো নতুনে জানো, নিজৰ কথা নতুন কৰি ৰাখিব লাগে, সেইটো হয়। তাৰ কাৰণে ধন্যবাদ, একো নাই। এইটো কথাই ক'ম যে এতিয়া ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা চাৰিওফালে আপোনাৰ বহুত কণ্টেণ্ট ক্ৰিয়েটৰ ওলাইছে, সেইটো বহুত ভাল কথা। নিজৰ সকলোৰে টেলেণ্ট আছে, টেলেণ্টবোৰ শ্ব'কেছ কৰা, দৰ্শকৰ মাজত ৰখাটো বহুত বেছি ভাল কথা। লগে লগে এটা কথা লগতে ক'ম যে বহুত আমাৰ সৰু ল'ৰা ছোৱালী আছে, তাৰমানে বহুত আপোনাৰ লগে লগে বিচাৰে, মাক দেউতাকক ডিমাণ্ড কৰে, তাৰমানে মোক এটা বিয়াত দামী কেমেৰা লাগে, কিবা লাগে। চ' তেনেকৈ নকৰি আপোনালোকে অকল মোবাইলটো আপুনি ব্যৱহাৰ কৰি আপোনালোকে যিটো টেলেণ্ট আছে আপোনালোকে এক্সপ্ল'ৰ কৰিব চেষ্টা কৰক। চ' নিশ্চয় আপোনালোকে সফল হ'ব। ভূষণ দাই এইখিনিতে কেমেৰাৰ কথা ওলাইছে যেতিয়া, এই মোবাইলে কিমান দিন ভিডিঅ' বনালে? মই মোবাইলেদি মোটামুটি 2 বছৰ মানে বনাইছো, 1.5-2 বছৰ, 650টা ভিডিঅ' মোবাইলেদি বনাইছো। ডাঙৰ চেলিব্ৰিটি ইণ্টাৰভিউ মই মোবাইলেদি বনাইছো, মোৰ V5ৰে বনাইছো। মোবাইলটো উলিয়ালে চেলিব্ৰিটিৰ লগত, মানে তেতিয়া অস্বস্তি অনুভৱ কৰিছিলে নেকি? তেতিয়া ইমান বেছি কৰা নাছিলো, কাৰণ ইউটিউবত ইমান বেছি সেই টাইমত ইউটিউবাৰ নাছিলে ন, চ' ইমান কৰা নাছিলো মই। চ' কাৰণ আপুনি কণ্টেণ্ট যদি ভাল হয়, আপোনাৰ কথাখিনি ভাল হয়, মোৰ কথা ভাল বুলি মই নকওঁ বাৰু, আগতে মোৰো কথা বেয়া আছিল, এতিয়াও বেয়া, লাহে লাহে চেষ্টা কৰি আছো ভাল কৰিব। তাৰ মাজতো বহুত থাকে মানুহ, বহুতে ভাল পায়, বহুতে বেয়া পায়, থাকিবই দিয়ক, ভাল বেয়া। ঠিক আছে দিয়ক, ভূষণ দাক লগ পাই বহুত ভাল লাগিলে। থেংক ইউ ছ' মাছ, আৰু লগ পাম নিশ্চয়। নিশ্চয়, থেংক ইউ।